Hello everyone, কাতি বিহুৰ সকলোকে উলক জনালো আৰু এয়া চাকি বন্তি ৰেডি কৰি লৈছো। মায়ে প্ৰাৰ্থনা গৃহত জ্বলাইছে আৰু প্ৰাৰ্থনা কৰিম এতিয়া। তাৰ পিছত আৰু চাকিখিনি আমি বাহিৰত য'ত য'ত দিব লাগে আৰু তাত দিবলৈ যাম। একে ভাইকক কিবা চকলেট খুৱাই আছে, কুৰকুৰি খুৱাইছে। বলা মা আহা শুনিছা বেটাক লৈ আহা। এইজনে আকৌ লাইট ঠিক কৰিছে। সেয়া প্ৰথম আমি এতিয়া প্ৰাৰ্থনা গৃহত চাকি দি অহাৰ পিছত এতিয়া তুলসী তলত সেৱা জনাম। গেটখন খুলি দিওঁ দেই। এই গৰু আহি গৈছে আমাৰ ঘৰত। ইয়াত চকী লৈ কেনে দিব লাগিব, কাৰণ যিহেতু ওখ খুঁটাকেইটা ওপৰত চাকি দিবলৈ। হেই কি কৈছা? নেজানে দে, বিহুৰ বিষয়ে একো নেজানে। মেজি জ্বলাব লাগিব কৈছে। ৰাতিপুৱা মানে গৰু পিঠা কাহিনী আছে। এইজনী মই গৰু পিঠা কাহিনী এটা আছে, মানে আমি আজি আলোচনা কৰি আছোঁ বিহুৰ মানে কি কৰা হ'ব বুলি। তেতিয়া আমি ঘপককৈ মানে আমি কেইজনীয়ে কৈছোঁ কি গৰু পিঠা বনাব লাগিব নি বুলি মাক সুধিছোঁ। মানে আজিতো গৰু পিঠা বনাব নালাগে, আমি দুজনীয়ে মানে পাহৰি গ'লোঁ আৰু সেইটো কাৰণে মানে হেৰি কি কয় এতিয়া জোকাৰি আছে মানে। এখন ধৰি দিবি। আইতা পৰিলে ককাই আমাক মাৰিব, ককাই কান্দিব। নাই হোৱা। আমাৰ চাকি দিলে কেলে উৰুলি কেলে দিয়ে? সেনেকে ন। এইয়া লাইট লগাই দিলে। এতিয়া আমি যাম ভঁৰালত জ্বলাবলৈ। এখন মই দি দিছোঁ। এইকেইটা আমাৰ গৰু ভণ্টি ভাইটিকেইটা। গৰু ভাইটি ইয়াত হাঁহ ভণ্টি ভাইটিকেইটা তৰতৰাই আছে। কি নাই, ভঁৰাল আছে, গৰু আছে, হাঁহ আছে, খেতি বাতিৰে পৰিপূৰ্ণ এখন সম্পূৰ্ণ ঘৰ। এইফালে জুইশালো আছে, চবেই আছে দেই। আজিৰ দিনত অকণমান পাবলৈ দিগদাৰ। জহা বৰা চব আছে, আমাৰ এইটো ভঁৰাল হয়। মায়ে চাকি দিছে। চাকি দিলেও হ'ব।
লক্ষীয়ে যাতে আমাক আৰু উপচাই পেলায়, যাতে আমাৰ লক্ষ্মী বাস কৰে আমাৰ ঘৰত, যাতে উভয় নদী হৈ পৰে, তাকে আমি সেৱা জনাইছোঁ আৰু দেই। এতিয়া আমি দিম গোহালিত। লাইট জ্বলাই দিছোঁ যিহেতু এডোখৰ আন্ধাৰ হৈ আছে। পিছফালৰ লাইটটো জ্বলাই দিয়কচোন। এফালে চাই দিয়া আকৌ এবাৰ এফালে চাই দিয়া আকৌ। গৰু আমাৰ লক্ষ্মী চাকি বন্তি দিব লাগে কাটিবলৈ। আমাক মায়ে এতিয়া শিকাই দিছে ধুনীয়াকৈ। মোৰ ভয় লাগিছে। নুখুন্দিয়াবা। হৈ গ'ল। আৰু ক'ত দিব লাগিব? টেবুলত। ইয়াত আমাৰ পাৰ চৰাইও আছে দেই। এই ওপৰত পাৰ চৰাই পূৰা খটখটাই আছে, দেখিছে শুনিছে নহয়? পাৰয়ে হাঁহে কি কয়, কিহৰ লগত খাই কয় যে, পাৰ খাবলৈ আহিলে আহিব পাৰে আমাৰ ঘৰলৈ। এইফালে আছে ওপৰত। পাৰ মাংস কলডিলৰ লগত খায় নাই? পাৰ মাংস কলডিলৰ লগত খায়। পাৰ মাংস কিহৰ লগত মিলে আৰু? কিবা পাৰৰ লগত যে কিবা এটা হেৰি, পাৰ খাম দেই, আজি নহয় আৰু। ল' প্ৰেছাৰৰ কাৰণে ভাল পাৰ মাংস। মোৰ ল' প্ৰেছাৰ আছে দেই ৰাইজ। এতিয়া আমাৰ এইজনী হিৰইন দুইটা য়েল্ল' কালাৰ পিন্ধি আছে আমাৰ ল'ৰা ছোৱালীকেইটা, দেখিছে? হেপ্পী কাতি বিহু কৈ দিয়া। হেপ্পী কাতি বিহু। মিকু আজি কি হয়? হেপ্পী কাতি বিহু কোৱা। হেপ্পী কাতি বিহু। কাতি বিহু। আমাৰ ইয়াত তুলসী তলটো চাওক ধুনীয়াকৈ। এইটো কি ফুল? শেৱালি ফুল ইয়াত লগাই দিছে। আৰু এইবোৰ কি ফুল? অশোক ফুল হয় নাই? পিংক কালাৰটো। আৰু এইটো য়েল্ল' কালাৰটো ফুলেৰে উপচাই পেলাইছোঁ আমাৰ তুলসী তল। কোনে মায়ে? এতিয়া যিহেতু আমাৰ বেটী স্কুল যায় পঢ়ে, পঢ়া টেবুলখনতো এখন মেইন টেবুল, এতিয়া ইয়াতে পঢ়ে তাই যিহেতু। তুলসী বন্তি জ্বলাইছোঁ যাতে নাতিনী পঢ়া শুনা বিদ্যা শিক্ষাত ভাল হয়, আগবাঢ়ি যাব পাৰে। তাই পঢ়া টেবুল। এতিয়া দুৱাৰ মুখতো দি দিব চাকি দুখন।
এতিয়া ওপৰলৈ এতিয়া আমি দিবলৈ আহিছোঁ ওপৰৰ কিটচেনত। ইয়াত ইমান ব্যৱহাৰ কৰা হোৱা নাই, তথাপিও আমি কেতিয়াবা ব্যৱহাৰ কৰি ইয়াতো চব বস্তুৱে আছে। ইয়াতো দি লওঁ এতিয়া চাকি। ইয়াতে লাষ্ট এখন দি পিনে তাৰপিছত ষ্টুডিঅ'ত এখন দিয়া হ'ব। মই ধৰিছোঁ, লাইটটো জ্বলাই লওঁ। ৰ'বা এতিয়া ষ্টুডিঅ'ত এখন চাকি জ্বলাই দিওঁ। ষ্টুডিঅ'ৰ ভিতৰত দিয়ে জানো? এই বাহিৰতে এডোখৰতে দিয়ক। Sorry. মিউজিকটো এটা লক্ষীয়ে ন লক্ষী বাদ্যযন্ত্ৰ হৈ এখনি দিছোঁ আৰু আগবাঢ়ি যায়। লাইটকেইটা অফ কৰি দিওঁ। এতিয়া প্ৰসাদৰ যা যোগাৰ কৰোঁগৈ। চাকি দি শেষ হ'ল। এয়া দেখিছেনে, ধূনা দিছে। আমাৰ এখেতে সদায় ধূনা দিয়ে ঘৰত, ধূনা দিব লাগে। দিছে, ভিতৰত দিলে, বাহিৰত ইয়াত দিব এখন। কিটি চাওকচোন। হা আছে নি? মই এই 4-5টামান জ্বলাই দিম। পৰিব বেটি ভাইটি পৰিব। এতিয়া চাকি বন্তি দি শেষ হ'ল। এতিয়া প্ৰসাদৰ আয়োজন কৰা হ'ব। মায়ে আয়োজন কৰিব। দেউতা নামঘৰতে আছেগৈ। দেউতা নামঘৰত এইবিলাক কিবাকিবি কাম ওলাইছে, এইখিনি কৰি আছে। চাকি বন্তি তাতো দিছে যে। আৰু এয়া মই কাপোৰযোৰ পিন্ধিছোঁ দেখিছেনে, এইযোৰ বোৱা কাপোৰ হয়, মাহীয়ে বৈ কেনে দিছে। হ'ল দিন দিয়া, মই ক'বলৈ চান্সে পোৱা নাই বাৰু। কাপোৰযোৰ প্ৰায়ে পিন্ধোঁ, এযোৰ যিকোনো মানে অকেজনতে মই ঘৰত কিবা হ'লে এইযোৰে পিন্ধোঁ আৰু ভাল লাগে পিন্ধি। পাতল কাপোৰযোৰ, বহুত মৰম লাগে কাপোৰযোৰ। আৰু সিমানেই আৰু এতিয়া এয়া আমাৰ পুৰণা ঘৰৰ মানুহখিনি আহিছে। বাইদেউহঁত আহিলে। যিহেতু আজি বাবুৰ ডিউটি আছে, বাবু মানে মোৰ হাজবেণ্ডৰ কথা কৈছোঁ, ডিউটি আছে, সেইকাৰণে ভাতো বনাবলগীয়া হৈছে। অলপ দেৰিকৈ বনালোঁ মানে নহ'লে বিহু আয়োজন কৰি, কিন্তু উপায় নাই, ডিউটি যিহেতু ডিউটি আৰু যাবই লাগিব। পটল চব্জি, পটল ভাতকেৰেলা বুট আলু এনেকৈ চব্জি অকণ বনাইছোঁ, দালি পাতিছোঁ। চাই দিয়া, এইফালে চাই দিয়া। Excuse me. চেণ্ডেল পিন্ধিছোঁ, গৈছে চেণ্ডেল।
Hello, hello dia. Habis ada mau hello baik. Bike đưa dong cái đi. Bike đưa dong cái. Đang đụng. Cái này. Giảm à? Giảm. Giúp chưa. কাতি বিহু খাইছো পিঠা চাহ কল নাজানো কি কৈছা কাতি মাহত সুধিলেহে হ'ব হয়নে বুলি ক'লো কাতি বিহুত ভগৱানক পূজা কৰা হয় খেতি পথাৰ পোকৰ পৰা মানে নিবাৰণ হয় আৰু এইখিনি সময়ত প্ৰায় মানুহৰ খাবলৈ নাথাকে নাটো কালে কঙালী বিহু বুলি কয় তেখেতক স্মৰণ কৰে সদু স্মৰণ কৰা নিচিনা হৈছে এইটো বিহু এনেকৈ হেৰিকে তুলসী তলতে বোলো হেৰি কৰে এইকেইদিনা যে মানুহৰ কঙাল হৈ আহে মানে খোৱা বোৱাটো নাটনি হৈ আহে সেইকাৰণে তুলসী তলতে এখন দি চাকিখন দি জ্বলাই তেনেকেই হেৰি কৰে অবৈধনিকে কৰিব নোৱাৰে এনেকৈ বুলি কৈ থুলমূলকৈ থৈ দিওঁ আৰু বোলো সৰু ককাহে জানিব বোলো এতিয়া তাৰপৰা সেই পথাৰ এতিয়া খেতি পথাৰ কৰিছে মানুহৰ আশাৰে মানুহ জীয়াই থাকে গতিকে সেইবিলাক পোক পৰুৱাই নষ্ট নকৰিব বুলি আমি পথাৰ চাকি বন্তি দিওঁ চৰকাৰে বন্তি আহি পিনে যা যাব বুলি চাকি জ্বলাব নহয় ল'ৰাটো ইমান ধুনীয়া প্ৰশ্ন এটা সুধিছে ঠিকেই সুধিছে তাৰ মগজত হেৰি কৰি মই এতিয়া এই ভাইটি মানে সুধিছিলে মই আকৌ এতিয়া ভাঙি পাতি ক'ব নাজানিছোঁ নহয় চব সেনেকৈ আৰু থুলমূলকৈ আৰু বোলো বাকী সৌকাহে জানিব দেই এনেকৈ বনাব লাগিব নেকি পিঠা বনাব লাগিব কাতি বিহু কি কয় মাঘৰ বিহু বহাগৰ বিহু জানিব লাগে